হাই গাইজ, ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ঘৰৰ কিছুমান সৰু সুৰা কামৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভাবিছোঁ লগতে আপোনালোকক এটা সৰু কাহিনীও শুনাই দিওঁ। আশা ৰাখিছোঁ কাহিনীটো শুনি ভাল পাব আৰু মনোযোগেৰে শুনিব। কাহিনীটো এজন ল'ৰা আৰু দেউতাকৰ কাহিনী। এবাৰ এজন ল'ৰা দেউতাকৰ লগত জংঘলৰ ৰাস্তাৰে ঘৰলৈ গৈ আছিল। দুয়োজনে ৰাস্তাৰে গৈ থাকোঁতে দেউতাকৰ চকুত এটা সৰু গছৰ পুলি পৰিল। তেতিয়া দেউতাকে পুলিটোৰ ওচৰত ৰখি ল'ৰাটোক ক'লে, "তুমি এই গছৰ পুলিটো উঘালি দিব পাৰিবানে?" ল'ৰাটোৱে ক'লে, "পাৰিম, এইটো একেবাৰে সহজ" বুলি কৈ এবাৰতে পুলিটো উঘালি দিলে। দেউতাকে তাৰ ফালে চাই হাঁহি মাৰি আকৌ আগবাঢ়িবলৈ ধৰিলে। আৰু অলপ বাট যোৱাৰ পাছত দেউতাকে আৰু এটা গছৰ পুলি দেখা পালে। এই গছৰ পুলিটো আগৰ পুলিটোৰ তুলনাত অলপ ডাঙৰ আছিলে। দেউতাকে ল'ৰাটোক ক'লে, "এইটো পুলি উঘালি দিয়া।" এইবাৰ ল'ৰাটোৱে অলপ কষ্ট কৰি পুলিটো উঘালি দিলে আৰু আকৌ দুয়োজনে আগবাঢ়িবলৈ ধৰিলে। অলপ সময় যোৱাৰ পাছত আকৌ দেউতাকে এটা গছৰ পুলি দেখিলে। এই পুলিটো প্ৰায় ৮-৯ ফুট ডাঙৰ আছিলে, যাৰ শিপা মাটিৰ তলত আছিলে আৰু ডাঙৰ আছিলে। আৰু পাছত দেউতাকে ল'ৰাটোক ক'লে, "এই গছৰ পুলিটো উঘালি দিয়া।" এইবাৰ ল'ৰাটোৱে গছৰ পুলিটো উঘালিবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছিল। সি ঘামি উঠি ভাগৰি গৈছিল আৰু বহুত সময় কষ্ট কৰাৰ ফলত পুলিটো উঘালি পেলালে আৰু দুয়োজনে আগবাঢ়িবলৈ ধৰিলে আৰু ল'ৰাটোৱে দেউতাকক পাছে পাছে যাবলৈ ধৰিলে। আৰু অলপ বাট যোৱাৰ পাছত দেউতাকে আকৌ এজোপা ডাঙৰ গছ দেখিলে। ল'ৰাটোক ক'লে, "এই গছজোপা উঘালি দিয়া।" ল'ৰাটো আচৰিত হৈ দেউতাকৰ ফালে চালে আৰু ক'লে, "মই এইজোপা গছ কেনেকৈ উঘালিম? এইজোপা ইমান ডাঙৰ গছ আৰু এই গছজোপাৰ উঘালিবলৈ গ'লে হয়তো দিনটো পাৰ হ'ব, কিন্তু মই তাৰ গুৰিয়েই লৰাব নোৱাৰিম।" তেতিয়া দেউতাকে হাঁহি মাৰি ক'লে, "আজি মই তোমাক এইটোৱেই শিকাব খুজিছিলোঁ যে এই গছজোপা এদিনতে ইমান ডাঙৰ হোৱা নাই। যেতিয়া ই এটা সৰু পুলি আছিলে তেতিয়া ইয়াক তুমি অতি সহজতে উঘালিবলৈ পাৰিছিলা। কিন্তু যিমান সময় পাৰ হৈ গ'ল সি সিমানেই মজবুত হৈ গৈছে আৰু এতিয়া ইয়াক উঘলি পেলোৱাটো প্ৰায় অসম্ভৱ যেন হৈ পৰিছে।" তেতিয়া ল'ৰাটোৱে অলপ চিন্তাত পৰিলে আৰু বুজি পালে যেন দেউতাকে অকল গছৰ পুলিৰ কথাই কোৱা নাই। তেতিয়াই দেউতাকে ক'লে, "মানুহৰ বেয়া অভ্যাস এনেকুৱাই হয়। যেতিয়া নতুন নতুন হয় তেতিয়া বেয়া অভ্যাসটো এৰিবলৈ সহজ হয় আৰু যেতিয়া ইয়াক সময়ত ৰখা নাযায় তেতিয়া ই এটা মজবুত শিপাৰ নিচিনা মানুহৰ জীৱনত সোমাই যায়। তেতিয়া ইয়াক যিমান চেষ্টা কৰা তাক বাদ দিয়াৰ বহুত কষ্ট হয়।" তেতিয়া ল'ৰাটোৱে বুজি পালে দেউতাকে তাক জংঘলত কিয় এইবোৰ কাম কৰাই আছিল। আৰু তেতিয়াই দেউতাকে ক'লে, "যদি তোমাৰ মাজত কিবা বেয়া অভ্যাস আছে তুমি এতিয়াই উঘলি পেলাই দিয়া, নহ'লে ইয়াক পাছত বাদ দিয়াটো বহুত কষ্টকৰ হ'ব।" আৰু ল'ৰাটোৰ দেউতাকৰ কথাটো অকল ল'ৰাটোৰ কাৰণে নাছিলে, ই আমাৰ কাৰণে এটা ডাঙৰ শিক্ষা হয়। আমাৰ জীৱনত এনেকুৱা কিছুমান অভ্যাস আছে যিটো প্ৰথমতে সৰু যেন লাগে কিন্তু পিছত এটা ডাঙৰ সমস্যা হৈ পৰে। যেনে মিছা কথা কোৱা, খং কৰা, এলাহ কৰা, অহংকাৰ কৰা ইত্যাদি। কিন্তু এইবোৰ যদি সময়মতে ৰখা নাযায় ই এটা ডাঙৰ গছৰ নিচিনা আমাৰ জীৱনত ডাঙৰ শিপা বনাই লয়। তেতিয়া যিমানেই চেষ্টা কৰা ইয়াক বাদ দিয়াটো বহুত কষ্টকৰ হয়। ইয়াৰ পৰা আঁতৰিবলৈ বহুত কষ্ট হয়। সেয়েহে সময় থাকোঁতে কিছুমান বেয়া অভ্যাস যদি আছে আমাৰ মাজত সময়তে বাদ দি দিব লাগে।